আকাশ তত্ত্ব গতি কৰিলে অহংকাৰ তত্ত্বলৈ গুচি গ'ল। অহংকাৰ তত্ত্ব মানে কি? সত ৰজ তম ত্ৰিবিধ অহংকাৰ যে বৰ্ণনা সৃষ্টি পাতনিত পাইছে আপোনাসৱে, সেই সত ৰজ তম তিনি গুণলে এই অহংকাৰ গতি কৰিলে। অহংকাৰ তত্ত্বলে আকাশ তত্ত্ব লীন পালে। অহংকাৰ তত্ত্বত এই অহংকাৰ সত ৰজ তম তিনি ভাগ তত্ত্ব এতিয়া কি হ'ল? মহত লীন গৈল অহংকাৰ, মহৎ পখিলা প্ৰকৃতিত পুনৰবাৰ। মহৎ তত্ত্বলে গতি কৰিলে সত ৰজ তম তিনিটি গুণ, আৰু মহৎটো পখিলা প্ৰকৃতিত পুনৰবাৰ। অৰ্থাৎ প্ৰকৃতি তত্ত্বৰ পৰাই, প্ৰকৃতিৰ পৰাই এটা সন্তান জন্ম হৈছিল নহয়, মহত্ব কুমাৰ। সেই যাক মহৎ তত্ত্ব বুলি কোৱা হয়, সেই মহৎ তত্ত্বলে লয় পালেগে অহংকাৰ তত্ত্ব, আৰু সেই মহৎ তত্ত্বও লয় পালেগে মহৎটো পখিলা প্ৰকৃতিত পুনৰবাৰ। ওৰা মহাপ্ৰকৃতিও মহাপ্ৰকৃতিও পাছে লীন পুৰুষত। মহাপ্ৰকৃতিও লীন গৈল মহাপুৰুষত। মহাপ্ৰকৃতিও পুৰুষ তত্ত্বতে লীন পালেগে। আৰু পুৰুষ তত্ত্বৰ পাছত আৰু কোনো বিকৃতি নঘটিল। এই ধৰণে হে নিমিৰাজন সমস্ত ব্ৰহ্মাণ্ড পঞ্চমহাভূত শক্তি ইটো সিটোৰ লগত সিটোৰ লগত লীন গৈ গৈ প্ৰকৃতি শক্তিও ঠাই ললেগে পুৰুষত পৰে আৰু নাথাকিল ভিন। মহাপুৰুষত পাছে প্ৰকৃতিও গৈল লীন, পুৰুষত পৰে আৰু নাথাকিল ভিন। এই ধৰণে যিটো আমাৰ পঞ্চভৌতিক দেহৰ বিৱৰণ, এই সম্পৰ্কত নিমিৰ ৰজাৰ আগত কওঁতে নিমিৰ ৰজাই অলপ ভয়ো খাই প্ৰবুদ্ধ নামৰ সিদ্ধগৰাকীৰ ওচৰত এই কথাটো নিবেদন কৰিছে, হে গুৰুদেৱ, তেতিয়াহ'লে এই মায়াতেই নিৰ্মাণ হোৱা জীৱবিলাকে, পঞ্চভৌতিক দেহবিলাকে এইদৰে মায়াৰ দ্বাৰাই যেতিয়া ভগ্ন হৈ হৈ পুৰুষ তত্ত্বত আশ্ৰিত হয়গে, আকৌ পুৰুষ তত্ত্বৰ পৰাই মায়াৰ দ্বাৰা এই সংসাৰত জন্ম হয়, তেতিয়াহ'লে ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পোৱা যাব? এই সম্পৰ্কত প্ৰবুদ্ধ নামৰ সিদ্ধগৰাকীয়ে এই কথাসমূহ কৃপা কৰিছে। হে ৰাজন, এই মায়াৰ বান্ধনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এভাগেই উপায় আছে যে শ্ৰদ্ধাৱান লভতে জ্ঞানম তৎপৰঃ সংয়তেন্দ্ৰিয় জ্ঞানম লব্ধ্বা পৰাম শান্তিম নুচিৰেণাধিগচ্ছতি। তদ্বৃদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপদেশন্তি তে জ্ঞানম জ্ঞানিনস্তত্ত্বদৰ্শিনঃ। তদ্বিদ্ধি প্ৰণিপাতেন, প্ৰণিপাত পূৰ্বক এজন
গুৰুৰ ওচৰত আশ্ৰিত হ'ব লাগিব এই মায়াৰ বান্ধনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে। সেইজন গুৰু কেনেকুৱা হ'ব লাগিব? তেওঁ কেৱল অকল ভকত হ'লেও নহ'ব। যদি এজন গুৰুজন ভকতীয়া গুণটো আছে কিন্তু শাস্ত্ৰৰ যদি তত্ত্ব একো নাজানে, আনৰ সংশয় ছেদ কৰিব নোৱাৰিব নহয়। আকৌ পাণ্ডিত্য গুণটো আছে, শাস্ত্ৰ জ্ঞান আছে, কিন্তু ভকতি নাই, তেতিয়াও আকৌ আনক নিকা কৰিব নোৱাৰিব নহয়। হে নিমিৰাজন, এনে এজন গুৰুৰ সান্নিধ্য লাভ কৰিবই লাগিব মায়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, যিজন একাধাৰে এজন ভকত হ'ব লাগিব। ২ নম্বৰত যিজনৰ গাত পাণ্ডিত্য গুণটো থাকিব লাগিব, আৰু যিজন তত্ত্বদৰ্শী হ'ব লাগিব। এই 3টা গুণেৰে গুণিত এজন লোকক গুৰু মান্যতাৰে সেৱা ধৰি, সেই যদি তত্ত্বদৰ্শী, সেই যদি জ্ঞানী, সেই যদি ভক্তিপৰায়ণ ভকতজনক গুৰু মান্যতাৰে সম্বোধন ধৰি তেওঁ শ্ৰীমুখে যদি উপদেশসমূহ শ্ৰদ্ধাভাৱে শ্ৰৱণ কৰিব পাৰে, শ্ৰদ্ধাৱান লভতে জ্ঞানম, তেতিয়া শ্ৰদ্ধাৰে কথাখিনি শুনিলে, গ্ৰহণ কৰিবৰ মন কৰিলে, সেই তত্ত্বদৰ্শী, সেই জ্ঞানী, সেই ভকতজনে দিয়া উপদেশসমূহৰ দ্বাৰাই জ্ঞানম লব্ধা পৰাম শান্তিম নচিৰেণাধিগচ্ছতি, সেই তত্ত্বদৰ্শী ভকতজনৰ যোগেদিয়ে সেইজনক গুৰু মান্যতাৰে ভক্তি নিবেদন কৰি তেওঁৰ শ্ৰীমুখৰ দ্বাৰাই পবিত্ৰ জ্ঞান আহৰণ কৰি সংসাৰ তৰি যাব পাৰিব। আৰু এই কথাটো ভাগৱত গ্ৰন্থৰ 12 স্কন্ধ বৰ্ণনা কৰোঁতে আমাক সেই জ্ঞানটোকে উপদেশ কৰিছে। কি বুলি? ও ৰাম পঞ্চভূতি দেহাকে হে মায়া বুলি কয়, গুৰু পদ সেৱাকে হে তৰণ বোল। আমি সংসাৰ তৰিবৰ কাৰণে আমাৰ এই ভৱনদী পাৰ কৰাই দিয়া এজনেই গুৰু আছে, সেইজন হ'ল শ্ৰীমন্ত শংকৰ। হৰি ভকতৰ জানা জন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। যিজন কৃপালু গুৰুৰ, যি যাৰ আধাৰত আমি এইখন সমাজ পালোঁ, যাৰ কৃপাত আমি এইভাগ ভাগৱত শাস্ত্ৰ পালোঁ, যাৰ কৃপাত আমি এইভাগ আসন পালোঁ, যাৰ কৃপাত আমি এভাগে নামগৃহ পালোঁ, মণিকূট গৃহ পালোঁ, যাৰ কৃপাত আমি কলা কৃষ্টি পালোঁ, সাহিত্য সংগীত পালোঁ, ভাওনা গীত মাত পালোঁ, সেইজন পৰম কৃপালু গুৰু আমাৰ জন্মে জন্মান্তৰৰ গুৰু। আৰু সেইজনৰ আৰ্হিমতে যদি আমি বাট বুলিব পাৰোঁ, নিশ্চয় আমাৰ সমস্তৰ সংসাৰ তৰণৰ সোণালী ৰাস্তা আমি লাভ কৰিব পাৰিম। দ্বিতীয় কথা হ'ল কি, যে ভগৱান কৃষ্ণই এই সংসাৰখন মায়াৰ দ্বাৰাই যে নিৰ্মাণ কৰে, এই বিষয়ক কথোপনিষদ নামৰ এখন উপনিষদ আছে। সেই উপনিষদ ভাগত ব্ৰহ্মই কেনেকৈ মায়াৰ দ্বাৰা এই ব্ৰহ্মাণ্ডখন সৃজন কৰে আৰু কেনেকৈ সংহাৰ কৰে, ইয়াৰ এটা উদাহৰণ এনেধৰণে দিছে, মন কৰিব লগা। কি বুলি কৈছে? यथेन नाभिच्छिदते गृह्णते च यथा पृथिव्याम औषधय संभवति यथा क्षत पुरुषात् केशलोमाने तथा क्षरात् संभवति यह विश्वम माने विश्व ब्रह्मांडखन, संभवति माने सम्भव होइसे,
কেনেকৈ সম্ভৱ হৈছে? যথা মানে যেনেকৈ, পূৰ্ণ মানে মকৰা, মকৰাজনীৰ কথা কৈছে। যথৈন্য নাভি অৰ্থাৎ মকৰাজনীয়ে নিজৰ নাভিৰ পৰাই ছিজতে স্ৰজন কৰা আৰু গৃহিণীতে সম্বৰণ কৰে, এই কথাটো কৈছে। মকৰাজনীয়ে বাৰু নিজৰ নাভিৰ পৰা মুখমণ্ডলেদি লালাউটি বেকত কৰি সূতা একোডালহত নিৰ্মাণ কৰে নহয়, সেই কথাটো কৈছে। অৰ্থাৎ মকৰাজনীয়ে চাব, এই ঠানিটোৰ পৰা এইফালে ইয়াত লগালে হ'ব। এনেকৈ মুখমণ্ডলেদি লালাউটি বেকত কৰি এডাল ৰছী এইফালে লগাই দিব আৰু লাগি যাব, আৰু কোনো পটিন গোডাল মাৰিব নালাগে, লগাই দিলেই হ'ল, লাগি যাব। আকৌ ইফালে লগাব, সিফালে লগাব, ধুনীয়াকৈ এখন জাল, এচমকা জাল বনাই থৈ দিয়ে। থৈ তাই এটা চুকত লুকাই লৈ চাই থাকে। কিবা জীয়া পখিলা কীট পতংগ যদি উৰি যাওঁতে লাগি গ'ল, তাই দৌৰি আহি পতংগটো ধৰি খাব আৰু আকৌ লুকাই চাই থাকিব। এইদৰে থাকি থাকি এটা কথা মন কৰিব, জীয়া বা পখিলাটো অকস্মাত উৰি যাওঁতে লাগিলে মাত্ৰ লাগি ধৰিলে। আৰে ইমান এগালমান ঠেঙেৰে সৈতে বগাই ফুৰা মকৰাজনী, ইমান গাল ঠেং, কোনো এটা ঠেঙত তাই নিৰ্মাণ কৰা জালখনৰ আঠা কেতিয়াও লাগি নধৰে। অন্য কীট পতংগ লাগিলে মাত্ৰ লাগিল, কিন্তু তাই হ'লে ক'তো নালাগে। ঠিক তেনেধৰণে ভগৱান কৃষ্ণই নিৰ্মাণ কৰা মায়াৰ ব্ৰহ্মাণ্ডখনত আপুনি আমি সমস্তজনে লাগি ধৰোঁ। ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সজা মাজে আশ্ৰয় ঘুমতি যায়। ব্ৰহ্মাকে আদি কৰি এই ব্ৰহ্মাণ্ডৰ সমস্ত চৰাচৰ জগত তেওঁৰ মায়াত আমি লাগি লাগি যাওঁ, কিন্তু তেওঁ হ'লে ক'তো নালাগে। আৰু যেনেকৈ মকৰাজনীয়ে জাল নিৰ্মাণ কৰোঁতা, মকৰাজনী হ'লে তাই এচমকা জালত বগাই ফুৰে, ক'তো নালাগে। ঠিক এই ব্ৰহ্মাণ্ডত মায়াৰ দ্বাৰা নিৰ্মাণ কৰা ব্ৰহ্মাণ্ডখন, সংসাৰখনত ভগৱান কৃষ্ণ ক'তো নালাগে। তেওঁ নিৰ্মাণ কৰা জালখনত কিন্তু আপুনি আমি জীৱবিলাক বাৰে বাৰে লাগো। সেই কথাটো কৈছে। যেতিয়া নেকি মকৰাজনীয়ে দেখিব পখিলাবিলাক, কীট পতংগবিলাক বৰ টেঙৰ হ'ল দেই, মানে এইফালে বকে নহা হ'ল, আগৰ আগতে নলগা হ'ল, তেতিয়া মকৰাজনীয়ে কি কৰে, যিখন মুখেৰে জালখন যে বনাইছিল সেই মুখেৰে জালখনৰ সূতাবোৰ গিলিবলৈ ধৰে। গিলি গিলি আকৌ নি বেলেগ এঠাইত গৈ পাতেগৈ। যেনেকৈ আমাৰ এতিয়াতো বৰষুণৰ পানীত পথাৰবিলাকত চলচলীয়া যেতিয়া মানে এককলীয়া পানী হ'ব, আমাৰ যেনেকৈ বাপসকলে ফাঁচি জাল পাতে, মাছ লাগিলে সেই ঠাইতে পাতি ৰাখিব। যদি মাছ একেৰাহে কেইবাদিন নালাগে, তেতিয়া জালখন যেনেকৈ তাৰ পৰা উঠাই নি বেলেগ এটুকুৰা জেগাত পাতেগৈ মাছ ধৰাৰ আশাৰে, ঠিক মকৰাজনীও যি মুখে জালখন বনাইছিল সেই মুখেদি জালখন সম্বৰণ কৰাৰ নিচিনাকৈ যথৈন্য নাভিক ছিজতে গৃহিণীতে চ, ঠিক ভগৱান কৃষ্ণয়ো নিজৰ নাভি পদ্মৰ দ্বাৰাই এই ব্ৰহ্মাণ্ডখন নিৰ্মাণ কৰে আৰু মকৰাজনীৰ দৰে ব্ৰহ্মৰ উদৰতে এই ব্ৰহ্মাণ্ড সমাপ্তি ঘটে। নম্বৰ 1, यथा चत पुरुषात् केशलोमानि यथा पृथिव्याम औषधय सम्भवति यहा। অর্থাৎ বনস্পতি ঔষধ গুণী উদ্ভিদবিলাক গজক বুলি কোনো কাহানি কেতিয়াও বৈদ্যসকলে ঔষধ গুণী উদ্ভিদবিলাক গজক বুলি গুটি ছটিয়া বহিলগীয়া হোৱা নাই। আপোনা আপুনিয়ে উদ্ভিদবিলাক গজে। কেলে গজে? यथा পৃথিৱীয়াম অৰ্থাৎ পৃথিৱীখন আছে, সেইকাৰণে পৃথিৱীৰ উপৰিভাগত আপোনা আপুনি ঔষধ গুণী উদ্ভিদবিলাক যিদৰে আপোনা আপুনি গজে, ঠিক এই ব্ৰহ্মাণ্ডত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম যিহেতু ব্যাপক হৈ আছে, যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মাৰ ৰূপে হৰি
হৃদয়ত আচন্ত প্ৰকাশী তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জৰ ৰাখি এই চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি সৰ্বত্ৰতে ব্যাপক হৈ আছে কাৰণে পৃথিৱীখন আছে কাৰণে যিদৰে বনস্পতি উদ্ভিদবিলাক আপোনা আপুনিয়ে গজে ঠিক ব্ৰহ্ম আছে কাৰণে এই ব্ৰহ্মতে ব্ৰহ্মাণ্ডখন বেকত হৈছে यथा छटा पुरुषात केशलो माने लोम माने नोम केश माने चुली आमार शरीरत थका नोम बिलाকক आमी नोम बुली कওঁ मूरत थका बिलाকক आमी चुली बुली कওঁ नोम नकওঁ चुली बुली कওঁ केश बुली कওঁ ए केश आरु नोम गजक बुली आमी जानो केতিয়াবা खार पानी प्रसाधन खानिब लगা হয় মোৰ হাতৰ ঠাইবিলাকত নোম গজক দেই ভৰিত নোম গজক দেই এই বুলি আমি একো দৰৱ লগাব লগা হোৱা নাই মূৰৰ কেশ গজক দে চুলি গজক দে এই বুলি আমি কোনো ঔষধ খানিব নালাগে দৰকাৰ নাই আপোনা আপুনিয়ে গজে কেলে গজে আজি চুলি কাটি দিয়ক আজি দাড়ি খুৰাই দিয়ক 3 দিনৰ পিছত খেপিয়াই চাব দাড়ি কাটিবৰে হ'ল আজি নখ কাটি দিয়ক 4 দিন এসপ্তাহ পিছত দেখিব নখ বাহিলে একো যত্ন কৰা নাই নখ বাহক বুলিও আমি কিবা প্ৰতিপাল কৰিব লগা হোৱা নাই কেক গজক চুলি গজক বুলিও আমি ভাবিবলগীয়া হোৱা নাই গজিছেই নোম গজিবই কেক গজিবই দাড়ি গজিবই নখ বাঢ়িবই কেলে এই দেহ এটা আছে যে পঞ্চভৌতিক দেহটো এই দেহটো থাকিলে বুলিয়ে নহ'ব এই দেহটোৰ ভিতৰত যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি আছে কাৰণে আপুনি মই নভবাকে কেশ গজিছে নোম গজিছে নখ বাঢ়িছে আদি আদি এজন মানুহ মৰক নখ কাটি দিয়কচোন গজক চাওঁ মৰাৰ পিছত দাড়ি খুৰাই দিয়ক গজক চাওঁ মৰাৰ পিছত চুলি কাটি দিয়ক গজক চাওঁ নগজে আৰু কেলে নগজে তাত এতিয়া ব্ৰহ্ম নাইকিয়া হ'ল চৈতন্য শক্তি নাইকিয়া হ'ল যিদৰে চৈতন্য শক্তি থকা দিনালৈকে আপোনাৰ মোৰ শৰীৰত নোম কেশ নখ আপোনা আপুনি গজে ঠিক তেনেকে এই ব্যক্ত ব্ৰহ্মাণ্ডখনত অব্যক্ত ব্ৰহ্ম নিহিত হৈ আছে কাৰণে সেই ব্ৰহ্মতে ব্যক্ত ব্ৰহ্মাণ্ডখন আপোনা আপুনি নিৰ্মাণ হ'ব পাৰিছে নহ'লে নোৱাৰিলেহেঁতেন এই ধৰণে মায়াৰ দ্বাৰাই এই ব্ৰহ্মাণ্ডখন নিৰ্মাণ কৰা বিষয়ক কঠোপনিষদ নামৰ উপনিষদখনত এই কথাখিনি এনেধৰণে আছিল যাই নহওক প্ৰবুদ্ধ নামৰ সিদ্ধগৰাকীয়ে আমাক ক'লে আমাৰ কৃপালু মাধৱ গুৰুজনাই কোৱা কথাটো কোনটো কৃপালু মাধৱ গুৰুজনাই ক'লে দীন মাধৱ মূৰ্খমতি কহয় বাণী শুনা সবে লুই বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু না হুই আমি সংসাৰ তৰিবৰ কাৰণে এটাই উপায় আছে গুৰু পদ সেৱা গুৰু না ভজিনো সন্ধ্যা চকালে মন প্রাণ দিয়ারে আরে না হবে মোর মানব জনম এ না ভবের মাঝারে প্রাণের বান্ধরে দাও দেখা দয়া করে মোর দয়াল রে দাও দেখা দয়া করে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে একেটা কথাই ক'লে কি বুলি ক'লে গুৰু না ভজিনু সন্ধ্যা ছকালে মনু প্রাণ দিয়ারে আরে না হবে মোর মানবী জনম এই না ভবেৰে মাজাৰে মোৰ আৰু এই সংসাৰত কি গেৰাণ্টি আছে যে মই নৰতনু পাম নে নাপাম ঠিকনাটো নাই এই দেৱতাই কামনা কৰি লাভ কৰিবগৈ নোৱাৰা নৰতনু মই পাই গ'লো দেউৰো দুৰ্লভ নৰতনু পাই গ'লো এই নৰতনু পোৱা পিছতো আমাৰ এতিয়া
খেলা ধূলাতে পাৰ কৰি দিলোঁ মনুষ্যৰ আয়ুষত বৰি সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত বিংশতি বৰিষ আয়ু যায়ু মলন্তে নেয়দশ বৰিষ ধনক উপাৰ্জন্তে বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবাক নাহিকে শকতি। এই অৱস্থাত আমাক লগ ল'লে গুৰু না ভজিনু সন্ধ্যা সকালে আমাৰ সন্ধিয়া সময় পালেহি এতিয়াও আমাৰ চেতন নাই আমাৰ 100 বছৰ আয়ুষৰ জীৱনটো আমি 20 বছৰমান খেলা ধূলা আধাটো বয়স গুচি গ'ল 50 বছৰ শুই থাকোঁতে 50 বছৰ কেনেকৈ শুই থাকোঁতে গ'ল দিনত 12 ঘণ্টা ৰাতি জিৰণিৰ বাবদ 12 ঘণ্টা অৰ্থাৎ জিৰণি লোৱা মানে শুই থাকোঁতে আমি পাৰ কৰি দিলোঁ আৰু 100 বছৰ আয়ুষ আধাটো গুচি গ'ল 50 বছৰ গুচি গ'ল এই বাকী থকা 50 বছৰ বিংশতি বৰিষ আয়ু যায় উমলন্তে 20 বছৰ মানে উমলি জামলি থাকোঁতে গ'ল টানি মুনি নেয় দশ বৰিষ ধনক উপাৰ্জন্তে 10 বছৰমান সময় গাধৰ দৰে সংসাৰ চিন্তা বহন কৰোঁতে গুচি গ'ল বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি একো কাৰ্য কৰিবাক নাহিকে শকতি। এইটো হ'ল আমাৰ জীৱন গতিকে আমি সেইকাৰণে খুব বেছি মানুহৰ বয়সটো থকাওঁতেই মানুহৰ বয়স কিমান ব্ৰহ্মাই সকলো জীৱকে 40 বছৰ আয়ুস দি দিলে গাধকেইটা মানে ভাবিলে দেহি ঐ পিতামহ ব্ৰহ্মাই কিন্তু বৰ অন্যায় কৰিলে আমাক এটা গাধক সুধিছে কিনো হলো কি হ'ল তই গম পোৱা নাই চাচোন মহাজনৰ মালিকৰ কেৱল বোজা কঢ়িয়াই থাকোঁতে 40 বছৰ বোজা কঢ়িয়াই মৰিব খুজিছ ইমান কষ্টকৰ এটা জীৱন আমাক দিব লাগেনে বাৰু ইমান দীঘলীয়া আয়ুস দিব লাগেনে কিনো কৰিবি আৰু এটা কাম কৰোঁ ব'ল এবাৰ আমি পিতাৰ ওচৰৰ পৰা গৈ আহোঁ এই বুলি গাধকেইটামান গ'ল আৰু ব্ৰহ্মাৰ ওচৰত ওলালেগে ব্ৰহ্মাই সুধিলে কিয় আহিলা পিতা আমিনো মালিকে আৰু আমাক কথা নাই আমি সুখেই পাইছোঁ নে দুখেই পাইছোঁ নে সেইটো নাচাই আমাক 4টা ইটাৰ ওপৰত 4 খুৰা তুলি দিয়া বজাই দি থাকে ইটা ফাট ল'ব লাগিব তেতিয়াহে হ'ল বুলি ভাবে ইমান বজাই দিয়ে আমাক গতিকে তেনেকুৱা বোজা কষ্টকৰ জীৱন এটা 40 বছৰ দি পিতা আমাৰ বিৰাট শাস্তি হৈছে কি কৰিব লাগে ন আধামান কমাই দিব নোৱাৰেনে 20 বছৰ কাটি দিব লাগে বোলো ঠিক আছে তহঁতক 20 বছৰ আয়ুস মই কাটি দিলোঁ 20 বছৰ আয়ুস ব্ৰহ্মাই ৰাখি থৈ দিলে হাতত গাধৰ পৰা গাধকেইটাই ৰাস্তাত আহিল আৰু আহি থাকোঁতে বিৰাট আনন্দ দেখিলি আমি ইমান দিনে পিতাৰ ওচৰলৈ যোৱা নাই আছিলোঁ কাৰণেহে দেখিছে নাই পিতাই কিমান কৃপা কৰিলে আমাক 20 বছৰ কষ্টকৰ আয়ুস কাটি দিলে নহয় সিহঁতি আনন্দৰে আহি থাকোঁতে নেগুৰ জোকাই কুকুৰ এটা গৈ আছে সুধিলে কুকুৰটোক ক'লৈ যা কুকুৰটোৱে মাত লগালে কিনো কৰিম আৰু আজি 3 দিনমান মোক গৃহস্থই খাবলৈ দিয়া নাই ঘৰৰ ওচৰলৈ গ'লেই মৰিয়াই খটিয়াই মোক মানে পিয়ালিত পৰি থকা দেখিলেই মৰিয়াই বোলে মৰিব কৈছ কি হ'ল ইমান দীঘলীয়া আয়ুস ইমান খাবলৈ নোপোৱাকৈ জীয়াই মৰিব কৈছ কিনো কৰিম আৰু এতিয়া এই পিতাৰ ওচৰলৈ নাযাওঁ কেলে কুকুৰটোও গ'ল ব্ৰহ্মাৰ ওচৰলৈ বিৱৰণটো ক'লে আৰু ব্ৰহ্মাই সুধিলে কি কৰিব লাগে বোলে আমাৰ আধা আয়ুস কাটি দিব নোৱাৰেনে কমাই দিব নোৱাৰে ইমান কষ্টকৰ জীৱনটো কুকুৰৰো আয়ুস 20 বছৰ ব্ৰহ্মাই কাটি থৈ দিলে
কুকুৰটোৱে বৰ খুচি হৈ ঘূৰি আহি থাকোঁতে দেখিলে ফেঁচা এটা দিনৰ ভাগত গছৰ ডাল তাত পৰি জোপকা মাৰি ৰৈ আছে। ফেঁচাটো সুধিলে কুকুৰটোৱে, কি কৰিছ? ফেঁচাটোৱে মাত লগালে, কিনো কৰিম আৰু দিনত মই দেখোঁ নহয়, যাব নোৱাৰোঁ ইফালে সিফালে, মৰিব খুজিছ কেলে পিতাৰ ওচৰত নাযাওঁ কৰিলে? বোলে কি? বোলে ইমান কষ্টকৰ জীৱনটো অলপ কমাই আন। ফেঁচা গ'ল, ফেঁচাৰো 20 বছৰ আয়ুস কমাই আনিলে। এতিয়া ব্ৰহ্মাৰ হাতত আয়ুস থাকিলে ফেঁচাৰ 20 বছৰ, কুকুৰৰ 20 বছৰ, গাধৰ 20 বছৰ। ফেঁচাটো আহি থাকোঁতে মানুহ কেইটামানক ক'লে, ঐ তহঁতি কিবা এটা চিন্তা কৰ নে নকৰ? মানুহকেইটাই ক'লে, বোলে কি? এই আমাৰ দেখিছ নাই, আমি আধা আধা কষ্টকৰ জীৱন কমাই আনিছোঁ, 40 বছৰ যি থাকি মৰ নেকি? মানুহে ক'লে, উৱা সৰু আমি বিয়া বাৰু পাতি ল'ৰা ছোৱালী ডাঙৰ হ'বলৈ নাপাব, মৰিয়ে থাকিম। হে আমাক কিয় আমি আয়ুস কমাব লাগে? আমাক পালে আয়ুস লাগেহে। অ' হয় নেকি? ঠিক আছে, ব্ৰহ্মাৰ ওচৰলৈ যা। মানুহ গ'ল ব্ৰহ্মাৰ ওচৰলৈ। এতিয়া সুধিলে, কিয় আহিলা? পিতা আমি বিয়া বাৰু পাতি ল'ৰা ছোৱালী ডাঙৰ দীঘল হোৱা দেখিবলৈ নাপাওঁ, আমি মৰিয়ে থাকিম। কিবা এটা আমাক মানে আয়ুস বঢ়াই দিব নোৱাৰেনে? অঁ, গাধৰ 20 বছৰ, কুকুৰৰ 20 বছৰ, ফেঁচা 20 বছৰ আছে মোৰ হাতত। হ'ব হ'ব, সেয়াকে দিয়ক। দি দিলে নহয়। এই গাধৰ বয়স যেতিয়া আমাৰ লাগিলে, আৰু মানুহৰতো বয়স 40 বছৰহে আছিল, যেতিয়া নেকি গাধৰ বয়স সোমাই গ'ল, 40ৰ পৰা আগত গুচি গ'ল, একদম গাধৰ জীৱনৰ নিচিনাই আমাৰ জীৱন হৈ যায়। আজি ল'ৰা চিন্তা, কালিলে পইচা চিন্তা, কালিলে অন্য কিবা এটা চিন্তা, কালিলে ইটো অসুবিধা, কালিলে সেইটো সমস্যা, ৰ'বলৈ সময় নাই। টানি মুনি 20 বছৰমান ধন টকা পইচা কামাই কৰি মত মতাই থাকিলোঁ, ল'ৰা ছোৱালী বিয়া বাৰু পাতিলোঁ, বা বুৱাতি ঘৰলৈ আহিল। লাহেকৈ কুকুৰৰ বয়স যেতিয়া লাগিল, তেতিয়া আৰু সেই যেনেকৈ গৃহস্থৰ ঘৰত পেট পেলাই পৰি থকা কুকুৰটোৱে দিলেহে খাবলৈ পায়, নিদিলে নাপায়। আজি আমাৰ দেউতাসকলৰ আইতাসকলৰ অৱস্থাও তেনেকুৱাই। বোৱাৰীয়ে দিলেহে পাব, নিদিলে আপুনি নাপায় আৰু। কাৰণ সময়ত কুকুৰৰ সময় আহি গ'ল নহয়। তাতোতকৈ যদি বেছি আয়ুস মানে লাগিলগৈ আৰু ফেঁচাৰ আয়ুস, তেতিয়াহ'লে আৰু তিনিমূৰীয়া হৈ ফেঁচাই জোপোকা মৰাৰ নিচিনাকৈ জোপোকা মাৰিয়ে জীৱন কটাব লাগিব। এইটোৱে হ'ল আমাৰ দুখময় এটা জীৱন। সেইকাৰণে দৈত্য শিশুসকলৰ আগত প্ৰহ্লাদ মহাভাগৱত প্ৰহ্লাদে উপদেশ কৰিছে এই কথাটো। অ' ৰাম হেন জানে শিশু হব এৰায়া নকৰ্ম কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। অৰ্থাৎ আপুনি 40 বছৰৰ ভিতৰতে কিবা এটা কৰিলে আৰু তাৰপিছত আৰু আমাৰ হাজাৰ পঢ়িলেও মনত থকা হ'ব, কিবা এটা কৰিলেও আপোনাৰ গাত জোৰ নথকা হ'ব। এই অৱস্থাই আমাক লগ ল'ব। সেইকাৰণে আমাৰ শাৰীৰিক মানসিক ঠিক থাকোঁতেই যিমান পৰিমাণ আমি গুৰুৰ আশ্ৰয় ল'ব পাৰিম, গুৰু দেও নাম ভকতৰ কৃপা লাভ কৰিব পাৰিম, সিমান